বন্ধুসকল আজিৰ ভিডিঅ'ত মই দেখুৱাম কেনেকৈ মোবাইল দি আমি নতুন ভোটাৰ আইডি কাৰণে এপ্লাই কৰিব পাৰোঁ। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল ইয়াৰ বাবে আপোনালোকে এটা এপছ ইনষ্টল কৰিব লাগিব, সেইটো হ'ল ভোটাৰ হেল্পলাইন। মই লিংক দি দিছোঁ ভিডিঅ'ৰ তলত, আপোনালোকে তাৰ পৰা ইনষ্টল কৰি ল'ব। তাৰপিছত এপছটো অ'পেন কৰি ল'ব। এপছটো অ'পেন কৰাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। আপুনি আই এগ্ৰীত ক্লিক কৰি নেক্সটত ক্লিক কৰি দিব। তাৰপিছত যদি আপোনালোকে এনেকৈ লগ ইন কৰিব বুলি আহে তেনেহ'লে আপোনালোকে স্কিপ লগ ইন একবাৰে তলত দেখা পাইছে তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত যেহেতু আপুনি নতুন ভোটাৰ আইডিৰ কাৰণে আবেদন কৰিব, সেইকাৰণে ইয়াতে যিটো ফৰ্ম লেখা বুলি আছে ফৰ্ম তাতে ক্লিক কৰি দিব। তাৰপিছত এপ্লাই অনলাইনত ক্লিক কৰিব। তাৰপিছত ইয়াতে আহিছে নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যন, তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি কণ্টিনিউত ক্লিক কৰি দিব। তাৰপিছত ইয়াৰ পৰা আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব। তাৰপিছত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। তাৰপিছত বিধানসভাটো চিলেক্ট কৰিব। তাৰপিছত নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ ফাৰ্ষ্ট নেমটো দিব। তাৰপিছত এইটো অট'মেটিক অসমীয়াত আহি যাব। তাৰপিছত আপোনাৰ যিটো আপোনাৰ লাষ্ট নেম চাৰ নেম থাকে এইটো ইয়াতে দিব। তাৰপিছত এইটো অসমীয়াত আহি যাব। তাৰপিছত ইয়াতে আপোনালোকৰ ডেট অফ বাৰ্থটো ইয়াতে দি দিব। ডেট অফ বাৰ্থ দিয়াৰ পিছত আপোনাৰ যিটো ইমেইল আই ডি আছে সেইটো ইয়াতে দি দিব। তাৰপিছত তলত মোবাইল নাম্বাৰটো দি দিব। তাৰপিছত আপুনি মেইল নে ফিমেল এইটো চিলেক্ট কৰিব। তাৰপিছত আই হেয়াৰ বাই ডিক্লেয়াৰ ডেট আই এম চিটিজেন অফ ইণ্ডিয়া ইয়াতে ক্লিক কৰি দিব। তাৰপিছত নেক্সটত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ হাউচ নম্বৰটো দি দিব ইয়াতে। তাৰপিছত আপোনাৰ ষ্টেট এৰিয়া লোকেলিটি এইটো চিলেক্ট কৰিব ইয়াতে, যিটো হয় এইটো লিখি দিব। তাৰপিছত আপোনালোকে এতিয়া আপোনাৰ ভিলেজটো চিলেক্ট কৰিব ইয়াতে। চিলেক্ট কৰাৰ পিছত তাৰপিছত আপোনালোকে ইয়াতে আপোনাৰ পোষ্ট অফিচটো দি দিব। যদি কিবা আপোনাৰ আখৰ ইয়াতে ভুল আহে অসমীয়াত তেনেহ'লে আপুনি গুগল কীবৰ্ড যিটো আছে এইটো ইনষ্টল কৰি ল'ব। তাতে আপোনালোকে অসমীয়াটো চিলেক্ট কৰি ল'ব, যিটো ভুল হৈছে এইটো ঠিক কৰি ল'ব পাৰিব। তাৰপিছত ইয়াতে আপোনালোকে যিখন পিন কোড আছে এইটো দি দিব। তাৰপিছত আপুনি এইখন ঠাইত মানে যিখন এড্ৰেছ দিলে কিমান সময় পৰা ইয়াতে আপুনি থাকে সেইখন ডেট এটা দি দিব ইয়াতে। আপুনি যিমান সময় পৰা ইয়াতে থাকে এইটো দি দিব ইয়াতে। তাৰপিছত যদি আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু কমিউনিকেশ্যন এড্ৰেছ একে হয় তেনেহ'লে ইয়াতে ক্লিক কৰি দিব চেম এজ এভভ। তাৰপিছত আপুনি নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে চাব আপোনালোকৰ ফেমিলি ডিটেইলছ লাগিব। ইয়াতে আপোনাৰ ফাদাৰ্ছ নেমটো দিব ওপৰত। তাৰপিছত ফাদাৰ্ছ লাষ্ট নেম যিটো আছে এইটো দিব ইয়াতে। যদি কিবা ভুল আহে এইটো আপুনি ঠিক কৰি ল'ব পাৰিব। অ'কে, তাৰপিছত ইয়াতে ৰিলেশ্যন চিলেক্ট কৰি ল'ব। মই ফাদাৰ বুলি চিলেক্ট কৰি ল'লোঁ, আপুনি ৰিলেশ্যনটো ইয়াতে চিলেক্ট কৰি ল'ব। তাৰপিছত যদি আপোনাৰ কিবা প্ৰব্লেম থাকে, চকুত কম দেখে বা আপুনি কম শুনি পাই কথা ক'ব নোৱাৰে তেনেহ'লে ইয়াতে চিলেক্ট কৰি ল'ব এইবিলাক। আৰু যদি আপুনি ঠিকেই আছে এইবিলাক একো চিলেক্ট কৰিব নালাগে, আপুনি নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে আপলোড ছাপৰ্টিং ডকুমেণ্ট ইয়াতে দেখুৱাইছে আপোনাৰ ডকুমেণ্ট ছাপৰ্ট কৰিব লাগিব। প্ৰথমে আপোনালোকে এটা ফটো ইয়াতে আপোনাৰ আপলোড কৰিব লাগিব। তাৰপিছত এজ প্ৰুফ আপোনালোকে এটা আপলোড কৰিব লাগিব। গতিকে ইয়াতে এজ প্ৰুফ কি লাগে মই আপোনালোকক দেখুৱাই আছোঁ। চাওক ইয়াতে বাৰ্থ চাৰ্টিফিকেট আছে, মাৰ্কশ্বিট আছে অফ ক্লাছ 10, 8 or 5, ইণ্ডিয়ান পাছপৰ্ট, পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, আধাৰ কাৰ্ড। আপোনালোকৰ যিটো আছে এটা চিলেক্ট কৰি দিব। যদি পান কাৰ্ড থাকে পান কাৰ্ড চিলেক্ট কৰিব, আধাৰ কাৰ্ড থাকিলে আধাৰ কাৰ্ড চিলেক্ট কৰিব। তাৰপিছত ইয়াতে আছে এড্ৰেছ প্ৰুফ। এড্ৰেছ প্ৰুফত কি আছে আপোনালোকে চাই লওক ইয়াতে। এড্ৰেছটো ইণ্ডিয়ান পাছপৰ্ট, ড্ৰাইভিং লাইচেঞ্চ, বেংক একাউণ্ট পাছবুক, ৰেচন কাৰ্ড, ইনকাম টেক্স এছেছমেণ্ট অৰ্ডাৰ, ৰেণ্ট এগ্ৰিমেণ্ট, ৱাটাৰ বিল, টেলিফোন বিল, ইলেক্ট্ৰিচিটি বিল, গেছ কানেকশ্যন বিল,
বা পোষ্ট লেটাৰ যিটো আছে আপুনি এইটো চিলেক্ট কৰিব পাৰে। আপোনাৰ ইয়াৰ পৰা যিখন আছে এইটো চিলেক্ট কৰি দিব ইয়াতে। ওকে, তাৰপিছত আপুনি চাব এটা কথা মন কৰিব, যদি আপুনি ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো 21 ইয়াৰ্ছকৈ বেছি হয়, মানে আপুনি 21 ইয়াৰ্ছ হৈ গৈছে, তেনেহ'লে আপোনাৰ ইয়াতে ডেট অফ বাৰ্থ যিটো আপোনাৰ ডিক্লেৰেশ্যন চাৰ্টিফিকেট দিব লাগিব। যিহেতু আমাৰ 18 ইয়াৰ মই ধৰি লৈছোঁ ইয়াতে 18 ইয়াৰ হৈছে বুলি বা 19 ইয়াৰ্ছ হৈছে বুলি, সেইকাৰণে মোৰ ইয়াতে অহা নহ'লে আৰু এটা ইয়াতে অপশ্যন আহিব, মই আপোনালোকক দেখুৱাই আছোঁ। আপোনাৰ ডেট অফ বাৰ্থটো ইয়াতে মই দি দিলোঁ। মই ডেট অফ বাৰ্থটো অলপ বেছিকৈ দি দিলোঁ ইয়াতে আপোনালোকক দেখুৱাৰ কাৰণে। ওকে, এতিয়া আপোনালোকে চাওক এজ ডিক্লাৰেশ্যন এটা আহি গৈছে ইয়াতে। গতিকে আপোনালোকৰ এজ ডিক্লাৰেশ্যনটো কি হয় মই এতিয়া দেখুৱাইছোঁ আপোনালোকক। এতিয়া ডাউনলোড এজ ডিক্লাৰেশ্যন বুলি লিখা আছে, ইয়াতে ক্লিক কৰি দিব, এলাউ কৰি দিব। এলাউ কৰাৰ পিছত এইটো আপোনাৰ মোবাইলত ডাউনলোড হৈ যাব। ইয়াৰ পৰা অপেন কৰি চাব পাৰে। চাওক ইয়াতে আপোনাৰ নাম লিখিব, তাৰপিছত আপোনাৰ ফাদাৰ্ছ নেমটো লিখিব, তাৰপিছত আপুনি কোনখন বিধানসভা আণ্ডাৰত আপুনি ভোটাৰ আইডিখন এপ্লাই কৰি আছে, যিহেতু আপোনাৰ বিধানসভাৰ নাম লিখিব ইয়াতে, লিখি ইয়াতে আপোনাৰ চাইন দি দিব আৰু একো কৰিব নালাগে। বা চাইন কৰি এইটো আপোনালোকে আপলোড কৰি দিব ইয়াতে। যদি আপোনালোকৰ 21 ইয়াৰ পাৰ হৈছে তেনেহ'লে এইটো কৰিব, যদি 21 ইয়াৰ পাৰ হোৱা নাই তেনেহ'লে এইটো দিব নালাগে। ওকে, তাৰপিছত আপোনাৰ প্ৰয়োজনীয় যিবিলাক নথিপত্ৰ আছে ইয়াতে ক্লিক কৰি ফটোত ক্লিক কৰি আপোনালোকে গেলাৰীত যাব, আপোনাৰ মোবাইলত থকা য'ত ফটোখন আছে এইটো চিলেক্ট কৰি আপলোড কৰিব। গোটেইকেইটা ইয়াতে আপলোড কৰাৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰিব। মই দেখুৱাই আছোঁ আপোনালোকক। নেক্সটত ক্লিক কৰাৰ পিছত কি হয়, নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা পাব, আপোনালোকে গোটেইখিনি ডিটেইলছ এবাৰ চাই ল'ব। আপোনালোকৰ গোটেইখিনি চাৰ্টিফিকেট ইয়াতে আহি যাব, কি কি আপলোড কৰিছে। তাৰপিছত ইয়াতে কনফাৰ্ম বুলি লিখা আহিছে, ইয়াতে কনফাৰ্মত ক্লিক কৰি দিব। কনফাৰ্মত ক্লিক কৰাৰ পিছত আপোনালোকৰ ওচৰত চাওক আপোনালোকৰ ৰেফাৰেল আইডি নাম্বাৰ এটা পাই যাব। এইটো আপুনি যদি পাৰে এইটো স্ক্ৰীনশ্বট মাৰি ৰাখি দিব। ওকে, আৰু যিহেতু ইয়াতে ৰেফাৰেল আইডি এটা পাইছে, এইটো আপোনাৰ ভৱিষ্যত কামত লাগিব, এইটো আপোনালোকে কপি কৰি ৰাখিব বা নোট কৰি ৰাখি দিব। তাৰপিছত আপোনালোকে ভোটাৰ আইডিখন কিমান দূৰলৈকে হ'ল কেনেকৈ চেক কৰিব, ইয়াৰ কাৰণে আপোনালোকে ইয়াতে এক্সপ্ল'ৰ বুলি লিখা আছে, এক্সপ্ল'ৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে চাব ষ্টেটাছ অফ এপ্লিকেশ্যন বুলি লিখা আছে, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ সেইখন যিখন ৰেফাৰেল আইডি পাইছে ইয়াতে পেষ্ট কৰি দিব। তাৰপিছত ট্ৰেক ষ্টেটাছ ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত চাব আপোনালোকে ইয়াতে আপোনালোকৰ ছাবমিট হৈছে ফৰ্মখন। ইয়াতে BLO এপইণ্টেড হ'ব, ইয়াৰ পিছত ফিল্ড ভেৰিফাইড হ'ব। তাৰপিছত যদি সকলোখিনি ঠিক থাকে এক্সেপ্ট হ'ব, আৰু যদি কিবা ডকুমেণ্টৰ প্ৰব্লেম থাকে তেনেহ'লে আপোনালোকৰ ৰিজেক্ট হ'ব। গতিকে আপোনালোকে 3 মাহৰ ভিতৰত এইটো ঘৰত পাই যাব, বাইপষ্টত আহি যাব। আৰু যদি নাহে আপোনালোকে BLOৰ লগত কণ্টেক্ট কৰিব, আপোনালোকে ভোটাৰ আইডি পাই যাব। মিনিমাম 3 মাহৰ পৰা 6 মাহলৈকে লাগি যায়। গতিকে আপোনালোকৰ কিছু সময় ৱেইট কৰিব লাগিব এইটো পোৱাৰ কাৰণে। গতিকে আজি এইখিনি যদি ভিডিঅ'খন ভাল লাগি থাকে চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'খন শ্বেয়াৰ কৰি দিব। থেংক ইউ ফৰ ৱাচিং।